मागो दमासि फोरबोनि गेजेरावनो एमप्रेस मोसाहारिया मोनसे गिदिर फोसावथाय होयो। एमप्रेस मोसाहारि बिथाङा गावनि गामिनिनो श्री श्री लक्ष्मी नारायण मन्दिरनि सोरगिदिं मोनसे गोख्रों बाउन्डारि इन्जुर लुफुंनायनि बाथ्रा फोसावो। नंगौ, बेयो उदालगुरि जिल्लानि गोजाम गरायबारि प्रेस मोसाहारिनि गामि। बे गामियाव बोसोरफ्रोमबो दोरोङारि मागो दमासि फोरबोखौ फालिनाय जायो। सिगांनि बोसोरफोरनि बायदि गोजाम गरायबारिनि सुबुंफोराबो श्री श्री लक्ष्मी नारायण थानसालिनि लांगोनायाव मागो दमासि फोरबोखौ फालियो। दिनै मेजि न' सावनाय फोरबोआव बाहागो लानानै बिटिसिनि एमप्रेस मोसाहारिया गोजाम गरायबारियाव थानाय श्री श्री लक्ष्मी मन्दिरनि सोरगिदिं गोख्रों बाउन्डारि इन्जुर लुफुंनायनि सोमोन्दै मोनसे गिदिर फोसावथाय होयो। মই আজি আমাৰ পুৰণি গৰাইমাৰী গাঁৱৰ সকলো শ্ৰদ্ধা ব্যক্তিসকলক ধন্যবাদ যাচিছোঁ। আজি সেই মেজি জ্বলোৱা কাৰ্যসূচীখন মোক নিমন্ত্ৰণ কৰি সেই অনুষ্ঠান একেলগে আগভাগ ল'বৰ কাৰণে সুযোগ আৰু সুবিধা দিয়াৰ কাৰণে, আৰু লগতে ক'ব বিচাৰিছোঁ আমাৰ বিটিচিবাসী আৰু অসমবাসী ৰাইজক মই সকলোকে বিহুৰ সকলোকে শুভেচ্ছা যাচিছোঁ আৰু আশা কৰিছোঁ এই আমাৰ উৎসৱৰ যোগেদি, এই বিহুৰ যোগেদি আমাৰ যিবিলাক পৰম্পৰা, আমাৰ জনগোষ্ঠীসকলৰ যিটো পৰম্পৰা, সেই পৰম্পৰাৰ নীতি নিয়মেৰে সেই পালন কৰা হৈছে। আৰু আশা কৰিছোঁ আজি এই উৎসৱৰ যোগেদি আমি যথেষ্ট আমাৰ অসমবাসীৰ কাৰণে ভাল বুলি আমি ক'ব লাগিব। আৰু মই এইটো ক'ব বিচাৰিছোঁ, আমাৰ যিবিলাক সেই অঞ্চলত বসবাস কৰা যিমান জাতি জনগোষ্ঠী আছে, সকলোৱে সেই বিহুক ভালকৈ উদযাপন কৰক। মোৰ ফালৰ পৰা এইখিনি মই সকলোকে ধন্যবাদ যাচিছোঁ। আৰু লগতে আইটকা 2026 নৱবৰ্ষ ইংৰাজী নতুন বছৰ সকলোকে মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আশা কৰিছোঁ সকলোৰে জীৱনত শান্তি হওক, সম্প্ৰীতি হওক, উন্নয়ন হওক। কাৰণ আমি মানুহ হিচাপে সকলোৰে নিজৰ সুখ স্বাস্থ্যৰে জীয়াই থাকিব বিচাৰোঁ। ঠিক তেনেদৰে আমাৰ ভগৱানে সকলোকে আমাক আশীৰ্বাদ দিয়ক। সকলোকে যি লাগে সেইখিনি সকলোকে ভাল এটা সুযোগ আৰু সুবিধা যাতে ভগৱানে কৰি দিয়ে, সেইখিনি মই মোৰ ফালৰ পৰা সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ঠিক যেনেকৈ আপুনি আজি যে ইয়াতে আলহী হিচাপে আহিলে, ঠিক সেইদৰে আপুনি এই নামঘৰৰ কাৰণে ঘোষণা কৰি লৈছে, আপুনি কি ডনেট কৰিবলৈ গৈ আছে? হয়, যিটো একে গাঁও বুলি ক'ব লাগিব, কাৰণ আমাৰ সন্মানীয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়া যি ধৰণৰ আমাৰ বিটিচিখন উন্নয়ন কৰিব বিচাৰিছে, ঠিক ধৰণৰ যিটো আমাক ডেভেলপমেণ্ট সমষ্টি ডেভেলপমেণ্টৰ কাৰণে যিটো পুঁজি দিছে, সেই পুঁজিৰ ভিতৰত যিটো আমাৰ সেই নামঘৰ বাউণ্ডাৰী সমস্যা আছিলে, এই বাউণ্ডাৰীখন মই আজি ঘোষণা কৰি দিছোঁ। লগতে গেট ঘোষণা কৰি দিছোঁ। আৰু গাঁৱৰ সৰু সুৰা যিবিলাক সমস্যা আছে, এই সমস্যাবিলাক আহি থকা দিনত মই কৰিম বুলি ৰাইজক মই প্ৰতিশ্ৰুতি দিছোঁ। আৰু প্ৰথম কাম হিচাপে মই ৰাইজৰ বাউণ্ডাৰী ৱালটো আজি মই ঘোষণা কৰিছোঁ। এটা দুখময় বুলি ক'ব লাগিব, যিহেতু জুবিন গাৰ্গ আমাৰ মাজত নাই, তেনে ক্ষেত্ৰত যিহেতু প্ৰত্যেকটো মেজি ঘৰতে দেখা গ'ল, তেওঁৰ শ্ৰদ্ধাঞ্জলি আগবঢ়াইছে, খুব সেমেকা যেন লগা হৈছে এইবাৰ যিটো ভোগালী উৎসৱ, কি ক'ব? হয়, আমাৰ অসমৰ এটা গৌৰৱ আছিলে। আমাৰ জুবিন দা ভাল এটা শিল্পী আছিলে আৰু অসমৰ কাৰণে যথেষ্ট কাম কৰিছে। মই তেখেতক শ্ৰদ্ধা জনাওঁ আৰু অসমবাসী সকলোৱে শ্ৰদ্ধা জনায়। আমাৰ পৰা আঁতৰি যোৱাৰ কাৰণে সকলোৱে এটা অনুভৱ হৈছে যে আমাৰ কিবা এটা হেৰাই যোৱাৰ নিচিনা আমি অনুভৱ কৰিছোঁ। আজি ইয়াৰ কাৰণে আমি জুবিন দাক মেজি জ্বলোৱাৰ আগত মই মোৰ ফালৰ পৰা শ্ৰদ্ধাঞ্জলি জুবিন দাক জনাইছোঁ আৰু